নমস্কাৰ, এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটা খুবেই দুখৰ খবৰ। শিক্ষক দিৱসৰ দিনাই অপ্ৰত্যাশিত ঘটনা। এগৰাকী শিক্ষকে ল'লে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত। গোগামুখৰ বৰদলনিত ৰাজেন বনিয়া নামৰ শিক্ষকগৰাকী লোৱা আত্মহত্যাৰ সিদ্ধান্তই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাজেন বনিয়া নামৰ এই শিক্ষকজনে দীৰ্ঘদিন বিনা বেতনেৰে শিক্ষকতা কৰি আহিছিল। 503 নং আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয় সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল ৰাজেন বনিয়া। ৰাজেন বনিয়াই শিক্ষকতা কৰা বিদ্যালয়খন স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল যদিও আজি পৰ্যন্ত ফাদিকিত নহ'ল। দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজেন বনিয়াই অৱশেষত ল'বলৈ বাধ্য হয় এই সিদ্ধান্ত। বিদ্যালয়খনত ফাদিকৰণ নোহোৱাৰ বাবে শিক্ষকজনে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। শিক্ষকজনৰ এই শোকাবহ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলোকে। যি সময়ত অসম চৰকাৰে শিক্ষা বিভাগৰ উন্নতিৰ ঢাক-ঢোল বজাই আছে, তেনে সময়তে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই আত্মহত্যা কৰা ঘটনা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।